নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্তমান আছোঁ এতিয়া এটা গাৰুৰ কভাৰ চিলাই পেলাই। তো আপোনালোককো দেখাওঁ কেনেকৈনো চিলালোঁ। এয়া চাওক, ধুনীয়াকৈ মই ইয়াতে ছাইডত ধুনীয়াকৈ ডিজাইন লগাই দিয়া হৈছে, মানে পাংখা টাইপত লগাই দিছোঁ। এয়া চাওক কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰিব। মোৰ গাঁৱৰ মামীয়ে বনাব দিছিলে। তো ভাল লাগিছে যদি কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ ঘৰত ধুনীয়াকৈ বেড কভাৰ থাকিলে এনেকৈ বনাই ল'ব পাৰিব। এয়া চাওক, ধুনীয়াকৈ মই দুটা বনাই ল'লোঁ। এয়া এই বেড কভাৰ দুটা বনালোঁ, এই এটা। এয়া চাওক, এতিয়া মই ইয়াতে কাঠি দিয়া চিষ্টেমত মানে কি দুডাল ফিটা লগাই দিয়া হ'ব ইয়াতে বাৰু। এয়া চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই বৰ্তমান দুটা চিলাই থৈছোঁ লম্বা গাৰুৰ কভাৰ। এয়া চাওক, এইটো বাৰু লম্বা হয়। এইটো ইয়াতে মই ৰছীটো লগাই দিছোঁ গাঁঠি দিয়াৰ বাবে। আৰু ইয়াতে ধুনীয়াকৈ মই গোল কৰি অকণমান গোলকৈ কাটি পেলাই ইয়াতে মই কোচ দি পেলাই ধুনীয়াকৈ চিলাই দিছোঁ। এয়া চাওক, ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। তো বাই বাই।